বাংলাদেশিক নাগৰিকত্ব সন্দেহজনক স্থিতি সত্ৰ মহাসভাৰ হিন্দু বাংলাদেশী সংস্থাপনত আপত্তি নাই মহাসভাৰ সদন কমিটিৰ ওচৰত জনালে মত এজন জনাৰ্দন দেৱ গোস্বামী উত্তৰ কমলাবাৰী সত্ৰৰ সত্তাধিকাৰী কিন্তু এওঁৰ শেহতীয়া এক কাণ্ডক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ এওঁৰ নেতৃত্বতে মঙলবাৰে অসম সত্ৰ মহাসভাৰ এক সজাতি দলে অংশ লৈছিল নাগৰিকত্ব আইন সংশোধন সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটিৰ বৈঠকত আমন্ত্ৰিত নাছিল মহাসভা আমন্ত্ৰিত নোহোৱাকৈ ভাগ লৈছিল শুনানিত হিন্দু বাংলাদেশিক নাগৰিকত্ব দিয়াত নাই আপত্তি কমিটিক জনালে মহাসভাৰ সন্দেহজনক স্থিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া মহাসভাৰ স্থিতিৰ বিৰোধিতা সত্তাধিকাৰৰ বিদেশী সংস্থাপনৰ বিৰোধিতা শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ আমি নিজেই সনাতন বৈষ্ণৱ ধৰ্ম অন্তৰ্ভুক্ত হিন্দু ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল আমি এজন সেৱক কিন্তু এইটো কথা ক'বই লাগিব দেশী বিদেশী সংজ্ঞাক ধৰ্মৰে ভাগ কৰাটো উচিত নহয় নাগৰিকত্ব আইন সংশোধন হ'ব নালাগে যিটো আছে ৭১লৈ সেইটো স্থিতিতে আমি আছোঁ আৰু অসম সত্ৰ মহৰ সেইটো স্থিতি আমি তাৰ পাছত মানি ল'ব নোৱাৰোঁ সত্ৰ মহাসভাৰ স্থিতিত স্তম্ভিত মাচুলিবাসীও নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পৰ্কত ইতিমধ্যে অসমত এটা তীব্ৰ আলোড়ন সৃষ্টি হৈছে এই ক্ষেত্ৰত সকলো ঐক্যবদ্ধ হৈ এই বিলখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছে তৎসত্ত্বেও দেখা গৈছে যে ইতিমধ্যে আমি বাতৰি কাকতৰ যোগেদি দেখিছোঁ যে সত্ৰ মহাসভাই এই ক্ষেত্ৰত কিন্তু তেখেতসকলৰ স্থিতিক লৈ আজি তাৰিখত কিন্তু এক ৰহস্যৰ গুণ পাইছে যে নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো কাৰণতে যে বিলত পাছ হ'ব নোৱাৰে এই ক্ষেত্ৰত সকলোৱে বদ্ধপৰিকৰভাৱে সেই ক্ষেত্ৰত বিৰোধিতা কৰিব লাগে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰিব মহাসভাৰ স্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই মহাসভাই শীঘ্ৰে স্থিতি স্পষ্ট কৰক এই দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ বাতৰিটো দেখি আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ স্তম্ভিত হৈছোঁ আৰু সেইকাৰণে অসম সত্ৰ মহাসভাৰ এই গোটেই বিষয়টোৰ ওপৰত নিজৰ স্থিতিটো স্পষ্ট কৰাটো উচিত আৰু এইটো কথা ঠিক যে অসমৰ সকলো ৰাইজেই আমি সন্মানীয় সত্ৰাধিকাৰসকলক সন্মান কৰোঁ আৰু শ্ৰদ্ধা কৰোঁ গতিকে এই জাতিধ্বংসী বিলখন সম্পৰ্কত সন্মানীয় সত্ৰাধিকাৰসকলেও নিজৰ স্থিতিটো পৰিষ্কাৰ কৰাটো উচিত হ'ব মাজুলীৰ পৰা ভাস্কৰ বৰা আৰু দিল্লীৰ পৰা চেমুৱেল বড়ো আছাম